ভাই ओके गाइस आज है 25 तारीख देवबार सो आज सानडे राइड बोली ओलालो रातिपुवाई सोलो राइड बोले तो अकले सो आज गई मरिगाँव टाउन माने मरिगाँव टाउनर पूरा धुनियाके इउटार्न हो घरলৈ जाम सो मरिगाँव टाउनলৈকে प्राय इतना 15 किलोमीटर आछे बहुत दिन ब्लग निदा एटाई कारण ভাল मोबाइल एटा नाছিল बर्तमान इतना ভাল मोबाइल एटा आछे सो ब्लग दिसु इफाले सेस माउंट बढ़ियाके लगाइ थैसु आपलोके साइक्लिंग ब्लग देखिब आज जोआ प्लेन आছিল गुवाहाटी किन्तु प्लेन कैंसिल हल सडेनली माने ये प्लेन तो आपलोके इतना देखिबले पाइसे सो मानुह चाइ থাকিব भाई निजर ब्लगটো बनाब লাগিব भाई बहुत जगह रखिছোঁ मानुह আছে আকৌ এইটো এনেকা কৰি ইখিনি আহি পালো गाइस आज मोर राइड तो चैलेंजिंग নহয় যে মই মৰিগাঁও টাউন পাবই লাগিব আজি মোৰ ৰাইডটো এনেকুৱা যে মই সাইকেলখনক বুজিব লাগিব যে তাৰ কি মানে বেয়া হৈছে কাৰণ যেহেতুকে বহুত ডাঙৰ ৰাইড এটা কৰিব গৈছো সো গটিকে মানে সাইকেলখনক বুজাটো অতি দৰকাৰ এই কাৰণে মানে সাইকেলখনক চাইছো আৰু মানে ভাল কৰিব কাৰণে কি প্ৰয়োজন আছে মানে ঠিক আছে সো প্ৰথম কথা হল এইটো দিছে এইটো চেঞ্জ কৰিব লাগিব ইটো মানে যিমান চলাই গৈছো ইটো মানে ডাউনত গৈ আছে ঠিক আছে মানে টেকনা খাইটো ডাউন হে হৈ গৈছে উখ কৰিব গলে যে ডাউনত পৰে এই আৰু কেছটো মানে बाकी देखिसे बाकी चाव और की आसे सब ठीक कर बाकी सकलो ठीके आसे सो राइड तो इतना गई थको हेलो हेलो 1 2 3 4 माइ टेस्टिंग हेलो 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 सो गाइस साइक्लिंग ब्लग देखि आसे केने पाइसे बहुत दिनर मूरत प्राय 2 माह मान हो गल अपने साइक्लिंग कर उठिसे एक काम करूँ ये खुरा केजन देखिसे इहते जेनेकुवाके थाके हिहतर पिछे पिछे गई থাকিম তাৰ পৰা ভাবি আছিলো কথা কৈ আছো কিন্তু কি আধুৰা হৈছে মেইন কেছটো হল ইন্ট্ৰো ইনে নাই হেল্ল এভৰিৱান ওয়েলকাম বেক টু মাই ইউটিউব চেনেল ओके गाइस इतना मैं गलचेपा मंदिरटो ओसरत आसो बहुत दिनर मूरत गलचेपा मंदिरटो देखी मोर खूबे ভাল লাগিल सो बहुत 2 बছर मान हल सके तितियाय देखा सो আজি देखिलो सो यार পৰা मरिगाँव टाउनলৈ 10 किलोमीटर আছে इमान जे সোনকালে কেনেকৈ পাই আছো মই নিজে ধৰিব পৰা নাই আৰু 10 किलोमीटर मात्र হাহি হাহি যাম জিৰণি লৈ লৈ गरमत पूरा माने पानी तो खाई থাকিব লাগে तेहे माने एनार्जी तो থাকে আৰু যদি বহুত টাইমৰ মূৰত যদি পানী খোৱা হয় তেতিয়া মানে এনাৰ্জি পুৰা লসে হয় খনাই খনাই মানে পানী তো খাই থাকিব লাগে আৰু 5 কিলোমিটাৰ মইতো অলপ চলাই ৰখি পানী খাইছো পুৰা এনেকা গছৰ ছায়াত বহিলো মানে ডাইৰেক্ট পানী খাই দিও আৰু ৰুমত শাৰ্টটো পিন্ধিছো এটাই কাৰণ যদি শাৰ্ট নিপিন্ধো স্পৰ্টিং তলত আছে হাত মানে পুৰা কলা হৈ যাব অলৰেডি কলা একো কলা হৈ গলে চেছে আৰু এখানে মানে গরম হলে শার্টটো পিন্ধি আছো আজি সাইক্লিং ব্লগে করা নাই কারণ যেহেতুকে 1 মাহ 2 মাহ মান পুরা সাইক্লিং ব্লগ হেবিটটো নাইকিয়া হৈ গৈছে গটিকে মানে সাইক্লিং ব্লগ ইয়াত মোবাইল লগাই একো কথাই কব পৰা নাই কি যে হ'ব এটা মানে লাহে লাহে আনিব লাগিব এই প্ৰেক্টিসটো পাহৰি গৈছো পুরা মানে কথা নলাই মুখৰ পৰা আপোনালোকে হয়তো এটা ব্লগটো চাই গমে পাইছে যে কথা ওলা নাই আগৰ নিচিনা গৈ ইয়াত মোবাইলটো লগাৱে দূৰ দূৰণি গৈ পাও কিন্তু কথাই নলাই কথা কব লাগিব
এই ঠাইখিনিতে বহুত টাইম ৰখি আছোঁ, আধা ঘণ্টাতকৈও বেছি হ'ল। চ' বৰ্তমান মানে এতিয়া যোৱা টাইম হৈ গ'ল আৰু এতিয়া গ'লে মতে পাম চাৰান বিল, তাৰপিছতে আৰু সেই আৰু ইয়াৰ পৰা 6 কিলোমিটাৰমান আছে মৰিগাঁও টাউনলৈ। গাইছ পূৰা ইয়াতে গৈ আছোঁ, ৰেষ্ট লৈছিলোঁ। এতিয়া পূৰা মানে যাওঁ, ইমান টাইম ৰখিলে নহ'ব। ওচৰ বুলিকে ৰখি থাকিলে মাতে পূৰা মানে দেৰি হৈ যাব। পানী মেইন। হয় চাহাব, ৰ'দটো কমিছে অলপ আৰু দিবই। এইটো এটা মানে মোৰ কাৰণে ভাল হৈছে যে এবাৰ দি থাকে এবাৰ নাইকিয়া হৈ থাকে ৰ'দটো। শীতটো চাপৰ পূৰা মানে ভৰি বিষাই যায়। শীতটো চাপৰ কাৰণে মানে পূৰা ভৰি বিষ হয়। মৰিগাঁও টাউনত চাইকেল দোকান পালে এইটো মানে চেঞ্জে কৰি দিম ডাইৰেক্ট। আপোনালোকে হয়তো গমেই পাইছে যে ৰ'দটো দি আছিল, তাৰপিছত বৰষুণো দি আছিল, গতিকে ক'তো যাব পৰা নাছিলোঁ। ঠিক তেনেকৈ বৰষুণ এৰিল আৰু ৰ'দ দিবলৈ আৰম্ভ কৰিছে। হে ভগৱান, ৰ'দে দিবা, কম বেছকৈ দিবা, কিন্তু বৰষুণ নালাগে। কাৰণ বৰষুণ যদি দিয়ে একো কাম নহয়, ঠিক আছে। ৰ'দ হ'লে মানে কিবা নহয় কিবা এটা কৰিব পৰা যায়, কিন্তু বৰষুণ দিলে একো কৰা নাযায়। গাইছ 2-3 ধৰি ভিডিঅ' নিদিব পাৰোঁ, কিন্তু এখন দুখন মানে পষ্ট কৰি আছিলোঁ। চ' সেই পষ্ট কৰোঁতে মানে কমেণ্ট আহিছিল ভিডিঅ' নিদিয়া যে, ভিডিঅ' মানে কৰিব এৰিলা নেকি? নাই ব্ৰ, কিছু অসুবিধাৰ কাৰণে ভিডিঅ' অহা নাছিল। ইয়াৰ পৰা পূৰা ভিডিঅ' আহিব। মই মানে কিছুমান কথা ক'লে সেই কথাটো মানে নহয়, সেইকাৰণে মানে ঘপককৈ কৈ দিব মানে মন নাযায়। মই ভাবিছোঁ যে মাহত মানে 4টাকৈ ভিডিঅ' আহিব, দেওবাৰে। পাৰোঁনে নোৱাৰোঁ চাওক, যদি পাৰোঁ আপোনালোকে গমেই পাব। আপোনালোকে খালি ছাপোৰ্ট কৰি থাকিব। 1K হ'বলৈ আৰু 300 অলপ লাগে, 300+। আপোনালোকে জল্দিকৈ কৰি দিব বুলি আশা থাকিল। क्या करता है भाई साहब? भाई मामू क्या करता है? गाड़ी दादा तूने इंडिकेटर दिए नहीं रे भाई। মৰিগাঁও টাউন আহি পালোঁ। ফাৰ্ষ্ট কিবা এটা খাব লাগিব, চাইকেলটো ঠিক কৰিব লাগিব। চিটটো যদি এনেকুৱা নামিকে যোৱা সময়তো যাব পাওঁ, মোৰ হালত খাৰাপ হৈ যাব। গতিকে ভাল কৰাটো বন্তাই। আজি বাৰু কি খাম? পৰঠা খাম, পৰঠা। মৰিগাঁও টাউন দাদা, এই নিচিনাটো হ'ব নেকি? এই চিটৰ যে লোহাটো, এইটো এই বস্তুটো এইটো হে হ'ব। এই চিটটো যে লগাই থৈ এই বস্তুটো এইটো অঁ দেখাওকচোন। সেইখন এইটো নহ'ব। এই নিচিনাটো খাব, এই নিচিনা। হে এইটো লাগে, এইটো অঁ এইটো পাইপটো লাগে। নহয় এইটো নাখাব, কিন্তু এইটো সৰু আছে, মই এইটো লগাই থৈছোঁ। সোমাই গৈ থাকে। খৰচ হৈ গ'ল ভাই, খৰচ হৈ গ'ল। 200 গ'ল চাইকেলত পূৰা। এতিয়া এইটো মোৰ আছিল ডেষ্টিনেশ্যন। তাই ইউটাৰ্ণ লৈ বঢ়িয়াকৈ ওলাই দিম।
এতিয়া অলপ চলাই ভাল লাগিছে সিটটো ওখ হৈ গ'ল ভৰিৰ কোনো টেনশ্যন নাই এখন বঢ়িয়া হোটেল বিচাৰোঁ বৰ্তমান এতিয়া হোটেলত সোমাইছোঁ কিবা এটা খাই লওঁ পৰঠা দিছোঁ আৰু আমলেট বঢ়িয়াকৈ খাই লওঁ ওকে খানা পিনা খাই পূৰা এতিয়া ৰেডি হৈ গ'লোঁ এই হোটেলখনত চ' বঢ়িয়াকৈ পেট পূজা হৈ গ'ল চ' বৰ্তমান গৈ থাকোঁ ओके गाइस अलग गए पाम और जागिरो यार पर भिडिओ बनाई नाथको लग पाम नेक्स्ट ब्लॉगत जदि भिडिओ चाइ ভাল पारे लाइक करब कमेंट करब शेयर करब सब्सक्राइब करले नबराब लग पाम नतुन भिडिओ लगत दिलन ता बाय 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 দেখিছে আপোনালোকৰ কাৰণে ইমান কষ্ট কৰো আপোনালোকে লাইক এটা নকৰে প্লিজ লাইক আৰু কমেন্ট এটা কৰি দিয়ক যদি নিজৰ বুলি ভাবে